কান্দুৰা নহ'লে আৰু আমাৰ টিকৰাক চাক না পানী খাই আছে কান্দুৰা কান্দুৰা তো গাইজ গুড মৰ্ণিং সকলোকে আৰু ৰাতিপুৱাতো কালাৰ মাৰিছিলোঁৱে বৰষুণটো আহিলেই মানে কি ক'ম আৰু বৰষুণৰ একো মা বাপ নাই গাইজ কি ক'ম আৰু দেখিব পাইছে ৰং মাৰিব লৈছিলোঁৱে আৰু এইফালে ভুচলিক চাক ভুচলি মেনক চাক না কেনেকৈ ৰিং মাৰি আছে গাইজ আৰু এইখিনিতে এটা ভাল খবৰ কৈ দিছোঁ যে কৈছোঁ যে গাইজ মই এইকেইদিনৰ ভিতৰত গুৱাহাটী গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পুৰা ফালি ভিডিঅ' আহিব আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব এইকেইদিনৰ ভিতৰত গুৱাহাটী গৈ আছোঁ গাইজ কি কাৰণে গৈ আছোঁ ক'ত গৈ আছোঁ সকলোখিনি জনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মজাকৈ আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এইফালে দেখিব পাইছোঁ মজাকৈ কালাৰ চালাৰ মাৰি আছোঁ মানে ভিতৰটো মাৰা হৈ গ'ল এতিয়া বাহিৰটো মাৰি আছোঁ মানে পূৰা একদম ধুনীয়াকৈ পুটিনটো আগতে 2 কোটমান মাৰি লওঁ তাৰপিছতে কালাৰটো ধুনীয়াকৈ উঠিব মানে সেইকাৰণে এইটো ফাৰ্ষ্টটো হোৱাইট পুটিনটো মাৰি লৈছোঁ ধুনীয়াকৈ তাৰপিছত ইয়াৰ ওপৰত কালাৰ দিয়া হ'ব এইটো 2 কোট মাৰিম তাৰপিছত ইয়াৰ ওপৰত আকৌ কালাৰটো 2 কোট মাৰিম পূৰা ডাৰ্ককৈ বহিব কালাৰটো আপোনালোকে চাই থাকক মজাকৈ লাষ্টলৈকে দেখাই আছোঁ ভিডিঅ' লাষ্টলৈকে এণ্ডলৈকে চাই থাকিব মজাকৈ দেখাই আছোঁ ধুনীয়াকৈ কালাৰটো উঠিব চাওক শুকাই গ'লে পূৰা ধুনীয়াকৈ উঠিব চাওক আপোনালোকে এতিয়া ইমান ভালকৈ দেখিব নাই পৰা যে অলপ সেই পাতল লাগিছে যেতিয়া শুকাই যাব আপোনালোকে চাব কালাৰটো কি ধুনীয়া উঠিব একদম পিংক কালাৰ আনিছোঁ মানে আপোনালোকে চাই থাকক মজাকৈ একদম দেখাম কি ধুনীয়া উঠিব কালাৰটো চাব না যেতিয়া শুকাই যাব তেতিয়া মাৰি কিনে দেখাম মই চব কামেই কৰোঁ মানে কোনো কাম সৰু ডাঙৰ নহয় চবেই কাম কৰিব লাগে চব কামেই সমান কৰোঁ কাৰণে কোনো কাম ডাঙৰ সৰু নহয় চবেই কাম কৰিব লাগে মানুহ হৈ জন্ম লৈছোঁ যেতিয়া চবেই কাম কৰিব লাগিব আৰু এই পৃথিৱীত যেতিয়া দুখীয়া হৈ জন্ম লৈছোঁ যেতিয়া চবেই কাম কৰি খাব লাগিব যিমান দিন জীয়াই আছোঁ কাম কৰি খাম ভগৱানে হাত ভৰি দিছে দুখন ভৰি ভালে দিছে আৰু কি লাগে যিমান দিন আছোঁ জীয়াই সিমান দিন কাম কৰি খাম আৰু মেহনত কৰিম মেহনত কৰ পচিনা বাহা গানটো শুনিছে নহয় এই গানটো কপিৰাইট লাগি যাব সেনেকুৱা টাইমত মানে মেহনত কৰ পচিনা বাহা তো গাইছ আপোনালোকে সেনেকৈ ঘৰত থাকিলে চবেই কাম কৰিব নিজে কৰিলে মানে নিজৰ গাটো স্বাস্থ্যটো ভাল থাকিব আৰু নিজৰ কাৰণে ভাল নিজৰ ঘৰটো যেতিয়া বনাইছে নিজে কাম কৰিলে নিজৰে ঘৰটো ভাল দেখিব হয় নাই নিজৰে ঘৰটো ধুনীয়া দেখিব লোকৰ ঘৰটো ধুনীয়া নহয় নিজে কাম ভালকৈ কৰিলে নিজৰ ঘৰটোৱে ধুনীয়া দেখিব হয় নাই গাইছ আৰু লগতে ইউটিউবটো চলাই আছোঁ মাজে ইউটিউবত ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ সদায় দিব চেষ্টা কৰোঁ কিন্তু নহয়গৈ গাইছ আমাৰ কামৰ চবফালে মিলাবলগীয়া হয় ন সেইকাৰণে নহয়গৈ মানে চবফালে মিলাব নোৱাৰোঁ আৰু তথাপিও মানে মাজে দি আছোঁ তথাপি পাৰ্ট টাইম হিচাপে ইউটিউবটো চলাই আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল ভিডিঅ' দিব পাৰোঁ যাতে ভাল কণ্টেণ্ট দিব পাৰোঁ তো বেছি বকি নাথাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক এনেকুৱা নহয় যে মই একেবাৰে চবেই কাম জানো আৰু এইকেইটা কাম আগত কৰিছোঁ বুলি অলপ চলপ জানো বুলি আইডিয়া আছে বুলি সেইকেইটা কৰি আছে যি চব কামেই জানো সেনেকুৱা নহয় মই চব কাম নাজানো বাৰু গাইজ ফাইনেলি এতিয়া কালাৰ মাৰি আছোঁ পুটিন মাৰা হৈ গ'ল 2 কোট মানে এতিয়া কালাৰ মাৰিব বাকী আছে এতিয়া কালাৰ মাৰা ষ্টাৰ্ট কৰি দিলোঁ মানে কালাৰ মাৰি আছোঁ আৰু ধুনীয়াকৈ এতিয়া 1 কোট মাৰিছোঁ ন আৰু 1 কোট মাৰিব লাগে 2 কোটমান মাৰি দিম পূৰা ডাৰ্ককৈ মাৰি দিম তেতিয়া কালাৰটো ভালকৈ বহিব মানে এতিয়া মানে ইমান ভালকৈ কালাৰটো দেখা নাই কিন্তু যেতিয়া শুকাই যাব তেতিয়া মানে ভালকৈ দেখিব গাইছ এতিয়া এনেকুৱা দেখাইছে মানে যেনেকুৱা কালাৰটো ইমান হেৰি হোৱা নাই আৰু এইকেইদিনৰ ভিতৰত ভাল খবৰ এটা গুৱাহাটী গৈ আছোঁ এইকেইদিনৰ ভিতৰত কামাখ্যা মন্দিৰত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব এইকেইদিনৰ ভিতৰত কামাখ্যা মন্দিৰত গৈ আছোঁ গাইছ তো মোৰ চেনেল যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব আৰু নতুন ভিডিঅ' আহিব এতিয়া ধামাকা ভিডিঅ' আহিছে
কি ক'ম আৰু ফালাফালি ভিডিঅ' আহিব। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব দেই। আৰু এইটো ভিডিঅ'ত থুলমূলকৈ দি দিলোঁ আৰু এটা কালাৰ মাৰা ভিডিঅ' দি দিছোঁ। তো ইয়াৰ নেক্সট ভিডিঅ' আহি আছে ফালাফালি পূৰা গুৱাহাটীৰ পৰা দি দিম। গুৱাহাটীৰ পৰা ভাল ভাল ব্লগ আহিব। এতিয়া গুৱাহাটী গৈ আছোঁ গাইছ। তো এইটো ভিডিঅ'ত ইমানতে শেষ কৰি দিম আৰু এইটো কালাৰ মাৰা হৈ গ'ল। এতিয়া দেখিব পাইছে ধুনীয়াকৈ কালাৰ মাৰা হৈ গ'ল। এতিয়া মজাকৈ দেখিব পাইছে কালাৰকেইটা বহিলে ইমান এটা ভাল মানে মোবাইলত ইমান এটা ভাল নাই দেখা, কিন্তু ৰিয়েলত ভাল দেখিছে। পূৰা পিংক কালাৰ উঠিছে। এইফালে চাওক মোবাইলত ইমান ধৰিব পৰা নাই ন, যে মানে ওচৰৰ পৰা চালে ভালকৈ দেখিব আপোনালোকে। চাওক কালাৰটো ধুনীয়া বহিছে, পূৰা পিংক কালাৰ। এয়া দেখিব পাইছে নহয়। তো ইমানতে শেষ কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো। নেক্সট এটা ধামাকা ব্লগত লগ পাইছোঁ গাইছ। টাটা বাই বাই।